হেল্ল' গাইজ, মোৰ এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি ছাডেনলি প্লেন কৰিলোঁ ক্লাছত থাকোঁতে আমি ক'ৰবাত খাব যাম। আমাৰ দীপিকা মেডাম খাব লাগে চেণ্ডউইচ আৰু আমাৰ দুজনীক খাব লাগে নান। আৰু সেয়াই ডিছকাছ চলি আছে। এখনত বিচাৰিলোঁ, নান নাপালোঁ, সেইকাৰণে আমাৰ দুইজনীৰে মন গৈছে, সেইকাৰণে আমি নানেই খাম। সেইকাৰণে আমি নান খাবৰ কাৰণে উডবক্সত গৈ আছোঁ এতিয়া। আমি তিনিজনী উঠিছোঁ এখন স্কুটিত, ওচৰতে হয়, সেইকাৰণে মানে খোজকাঢ়ি যাবলৈও দিগদাৰ, ইমান ৰ'দ, সেইকাৰণে তিনিজনী উঠি লৈছোঁ একেলগে। সেয়া আমি গৈ আছোঁ এতিয়া। এনেকৈ উঠি যাওঁতে স্কুলৰ দিনলৈ মনত পৰি গৈছে। কলেজত থাকোঁতেও আমি এনেকৈ লগৰখিনি এনেকৈ যাওঁ, তিনিজনী উঠি পেলাই উৎপাত কৰোঁ। আৰু আজিও ভাল লাগিছে এনেকৈ গৈ পেলাই। এয়া আমি উডবক্স পাই গ'লোঁ, ইয়াতে খাম এতিয়া আমি তিনিজনীয়ে। আৰু এয়া আমাৰ এক্টিভা মেন। এখন বক্স ওচৰতে হয় আমাৰ একাডেমীৰ পৰা, সেইকাৰণে আমি এইখনতে খাম, বেছি দূৰত নাযাওঁ। এয়া আমি খানাৰ কাৰণে ৱেইট কৰি আছোঁ। আমাৰ এখেতৰ বহুত ভোক লাগিছে। আৰু এইফালে আমাৰ আহি গ'ল খানা, বাটাৰ নান, কাঢ়াই চিকেন, বাটাৰ চিকেন। আৰু এয়া বেবী ৰ'ব পৰা নাই, পূৰা খাইছে। ফটো এটা মাৰি দিব লাগে বোলে তেওঁক খাওঁতে। আৰু এয়া আমাৰ খোৱা ষ্টাৰ্ট কৰিছোঁ এতিয়া। বহুত ভোক লাগিছে, এতিয়া আমি খাই বৈ ওলালোঁ। আৰু এতিয়া যাওঁ ঘৰ, বাই বাই, টাটা। কেনেকুৱা পালে ব্লগটো চাই জনাব। থেংক